নমস্কাৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে আপোনালোকক সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সুস্থ আছে। মোৰো ভালে। চিৰা তিৰা কিবা এটা জলপান খাই লওঁগৈ। ৰাতিপুৱাৰ পৰা মই একো খোৱাই নাই। চবেই খালে, মই খাবলৈ আছোঁ আৰু যাওঁ এতিয়া খাই লওঁগৈ। বন্ধু বান্ধৱীসকল, আজি বিহু বুলি এইফালে জলপান লৈ লৈছোঁ খাবলৈ আৰু এইফালে লাল চাহ। এতিয়া মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। আজি হৈছে নেক্সট ডে'। কালি ব্লগটোক মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আগবেলাটো বতৰ ঠিকেই আছিলে, পাছবেলালৈ মানে ইমানে বতৰ বেয়া কৰিলে নহয়, বতাহ ধুমুহা তেনেকুৱা মানে একেবাৰে বতৰ বেয়া মানে আমাৰ ইয়াত। মানে কি ব্লগটো মানে ৰেকৰ্ড কৰোঁহে, বতাহ বৰষুণৰ চাউণ্ডটো আহি যায় মানে ডিষ্টাৰ্ব হৈ যায় মানে। সেইকাৰণে আকৌ কাৰেণ্টটো গুচি যায়। কালি ব্লগটো সেইকাৰণে কণ্টিনিউ নহ'লগৈ আৰু সেইকাৰণে এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া যাওঁ ভাত বনাবলৈ। ব্ৰইলাৰ চিকেন আৰু ৰঙালাও তেনেকৈ চিম্পুলকৈ বনাম বুলি ভাবিছোঁ। এইকেইদিন যিহেতু পিঠা এনেকৈ তেল পিঠা কিবা কিবি খাই থকা হৈছে, জলপান খোৱা হৈছে। মানে কি ইমান তেল মছলা খাবলৈ মন নাই, একদম চিম্পুলকৈ বনাম বুলি ভাবিছোঁ। আৰু মানে কি মই মানে পাকঘৰত কালিৰ পৰাহে সোমাইছোঁ দেই। এইকেইদিন মানে আমাৰ মহিলাসকলৰ পাকঘৰৰ পৰা 4-5 দিনৰ কাৰণে কেতিয়াবা ছুটি ল'ব লগা হয় নহয় মাহটোত। মোৰ সেয়াই মানে কালি পাকঘৰত সোমাইছোঁহে আৰু বেছিকৈ বুজাই নাথাকোঁ আৰু আপোনালোকে বুজি পাবই। কালিৰ পৰা সোমাইছোঁ আৰু পিঠা চিঠা এইবোৰ মায়ে বনালে, কাৰণ মইতো নোৱাৰিছিলোঁ ন, সেইকাৰণে মায়ে বনালে। আৰু তেল পিঠা, তিল পিঠা আৰু নাৰিকল চুজি লাডু এইবোৰ চব মায়ে বনালে। মই কালি নিমকি বনালোঁ আৰু অলপ। চাই থাকক ভিডিঅ'টো। এতিয়া ভাত বনাবলৈ যাওঁ। ভাত চাত খাই আজৰি হ'লোঁ। এতিয়া 4টা মানে বাজিবলৈ হ'ল আৰু এয়া দেখিছে তামোল খাই আছোঁ পূৰা। তাৰপিছত মানে কি এতিয়া বতৰ বেয়া কৰি আনিছে আৰু পূৰা মানে বাহিৰত বতাহ, বৰষুণ দিব আৰু চাগে। আগবেলা ৰ'দ দিছিলে আৰু এতিয়া আকৌ বতৰ বেয়া কৰিছে। আপোনালোকক দেখাই আছোঁ।
ইমানেই বতাহ মাৰিছে নহয় বাহিৰত, মানে মানুহ উৰাই নিব তেনেকুৱা অৱস্থা। চ' গাইজ, ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ, নহ'লে বহুত দীঘল হৈ যাব। আৰু তেনেহ'লে আজিলৈ বাই বাই।